নমস্কাৰ ভাই জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এটা মই গুৱাহাটীৰ বশিষ্ঠৰ পিনে থকা নতুন ঠাইটুকুৰ দেখুৱাই আছোঁ। হয়তো আপোনালোকে শুনাও নাই ঠাইখিনি। বিশ্বমিত্ৰ মুনিৰ আশ্ৰম, তালৈ মই গৈ আছোঁ। তো আহক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি মই আশা কৰিছোঁ। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ন'টিফিকেশ্যন বেলটো দবাই ল'ব। আহক এতিয়া মই বশিষ্ঠলৈ গৈ আছোঁ। বশিষ্ঠৰ পৰা মই বিশ্বমিত্ৰ আশ্ৰমখন দেখুৱাই আছোঁ আপোনালোকক। বশিষ্ঠ মন্দিৰ কৰিব দিছে নহ'লে এইটো এনেকৈ যাব। নাই নাই এইটো পাম, এইটো বশিষ্ঠ আশ্ৰম। এখন বশিষ্ঠ আশ্ৰম। বশিষ্ঠ আশ্ৰমৰ এই ৰাস্তাটোৱেদিয়ে আপোনাৰ বিশ্বমিত্ৰ আশ্ৰমলৈ যাব লাগে আৰু জজোবা ৱাটাৰফললৈ এইটো ৰাস্তা দিয়ে যোৱা হয়। এইখিনি ৰাস্তা বৰ্তমান আমি এতিয়া এইখিনি আহি পাইছোঁ, বশিষ্ঠ আশ্ৰম আহি পাইছোঁ। তো বশিষ্ঠ আশ্ৰমৰ পৰা আমি বিশ্বমিত্ৰ মন্দিৰ আশ্ৰমলৈ গৈ আছোঁ। আহক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এনেকুৱা ভিডিঅ' হয়তো গুৱাহাটীৰ মাজ মাজে থকা ভিডিঅ' আপোনালোকে খুব কমেই দেখা পাব। যদি আমি গৈ আছোঁ, যোন ঠাইলৈ আমি গৈ আছোঁ আজি, এইটো ৰাস্তা। আগলৈ বাইক নিয়াটো অলপ অসুবিধা হয়, তাৰ কাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। তো আহক আমি যিখিনি জেগা আজি দেখুৱাবলৈ আহিছোঁ, সেইটো গুৱাহাটীৰ মাজ মজিয়াত থকা এইখিনি ঠাই বহুতেই দেখা নাই। সেই ঠাইটুকুৰ দেখুৱাই আছোঁ। গুৱাহাটীতে নিচেই ওচৰত থকা বশিষ্ঠ মন্দিৰৰ কাষত থকা হয়তো বহুতেই আহিছে বা বহুতে দেখা নাই। আজি এনেকুৱা এটা ঠাই দেখুৱাম যি আপোনালোকক খুব ভাল লাগিব ঠাইখিনি চাই। এই পাহাৰৰ ওপৰে যাব লাগিব আমি। নদীৰ পাৰে গৈ আছোঁ। নদীৰ পাৰে গৈ আছোঁ। হাঁহকেইটাই খেলি আছে। ঠাই গুৱাহাটীৰ নিচেই ওচৰতে থকা এটুকুৰা ঠাই। বহুত পিকনিক গ্ৰুপ আহিছে ইয়াত। খুব ধুনীয়া ঠাই। কিমান সৌন্দৰ্যতাৰে ভৰপূৰ ঠাইখিনি। বশিষ্ঠলৈ সকলোৱে আহিছে। তো আজি এটা মই বশিষ্ঠৰ নতুন ঠাই দেখুৱাই আছোঁ আপোনালোকক। আহক ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব। খোজকাঢ়ি আহিছোঁ। বৰ্তমান এতিয়া আমি স্থানখিনি পোৱাই নাই আৰু বহুতে কৈছে ইয়াত হাতী বাঘ ওলায়। সেইবাবে এডাল লাঠি লগত লৈ লৈছোঁ যাতে কিবা কাৰণত বাচিব পাৰোঁ। এয়া হাতীৰ গোবৰ দেখুৱাই আছোঁ প্ৰমাণ হিচাপে। বাঘো আহে ৰাতি হ'লে। বহুত ভয়ংকৰ ঠাই। গুৱাহাটীৰ মাজমজিয়াত থকা এটুকুৰ ঠাই। ইমান ঘন বন, ইয়াৰ মাজেৰে মই আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব নাপাহৰিব। এনেকুৱা এটুকুৰ ঠাই গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ পৰা খুব সম্ভৱ আমি বৰ্তমানলৈ 4 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ। তো বাইক আহে, কাৰণ পানীৰ মাজেৰে বাইককেইখন আনিব লাগে কাৰণে আমি বাইক লৈ নাহিলোঁ, খোজকাঢ়ি আহিলোঁ। তো আৰু বহুখিনি আছে
বহুতে কৈছে 7 কিলোমিটাৰ যাব লাগিব। বৰ্তমানকৈ 4 কিলোমিটাৰ আমি আহি পালোঁ। এতিয়া আমি গৈ আছোঁ আগলৈ। আহক আপোনালোকে ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ নেচাৰেল ৰাস্তাই, ইফালে বাইক আনিব নোৱাৰি। নাই, মাজত ৰাস্তাটো বেয়া, পানীৰে পাৰ হ'ব লাগে, সেইবাবে আমি বাইক অনা নাই। তো খোজকাঢ়ি আহিছোঁ আৰু খোজকাঢ়ি যাই ভাল লাগিছে। ঠাইখিনি চাই খুব ধুনীয়া, চাই লওক। কিন্তু দলংখনৰ অৱস্থা খুবেই বেয়া, সাঁকো বুলি কয় বাঁহৰ। তো এতিয়া কি হিচাপত মই যাওঁ ঠাইখিনিলৈ, সেইবাবে ৰাস্তাটো চাই আছোঁ। চাই মই আপোনালোকক দেখুৱাই আছোঁ বিশ্বমিত্ৰ মুনিৰ আশ্ৰমখন। এই দলংখনেৰে আহিব লাগে এই আশ্ৰমখনলৈ। এয়া বশিষ্ঠ নদী। তো খুব দলংখনৰ অৱস্থা শোচনীয়। আমি পানীৰ মাজেৰে আহিলোঁ। এইখন আশ্ৰমখন, তো আশ্ৰমখন মই গোটেই দেখুৱাই আছোঁ আপোনালোকক। হয়, ইয়াত কিছুমান শিলৰ গুহা আছে। তাত বিশ্বমিত্ৰ মুনিয়ে তপস্যা কৰা ঠাইখিনি বিশ্বমিত্ৰ মুনিৰ। তো বৰ্তমান হয়তো মানুহৰ সমাগম খুব কম ইয়াত, সেইবাবে হয়তো মানুহ এতিয়া বৰ্তমান নহা হৈছে। তো এইখিনি মই দেখুৱাই আছোঁ, এইখিনি গোটেইখিনি ঠাই। ইয়াত লিখা আছে মহাকাল। এয়া মহাকাল, এই আশ্ৰমখন। এয়া মহাকাল, শিলৰ গুফা। এইবোৰ বহুত ভয়ংকৰ জেগা। তো ভিতৰলৈ মই কিমানখিনি পাৰোঁ সাহসত গৈ আছোঁ। ভিতৰলৈ যাব ভয়ো লাগি আছে, হয়তো বাঘ শিয়াল কিবা কিবি থাকিব পাৰে এই ভিতৰলৈ। তথাপিও আহিছোঁ সাহসেৰে আপোনালোকৰ কাৰণে। এয়া বাবাৰ জেগা। এইখিনি আশ্ৰমখন খুবেই ধুনীয়া আশ্ৰম। এয়া প্ৰভু ভোলেনাথৰ থান। ইয়াত হয়তো শিৱৰাত্ৰিৰ সময়ত মানুহ আহে ইয়ালৈ। এইবোৰ খুব ধুনীয়া এখন আশ্ৰম, য'ত ইমান পুৰণি এখন আশ্ৰম আছে, য'ত আপোনালোকে হয়তো গমেই পোৱা নাই, বা মই নিজেও গম পোৱা নাছিলোঁ। তো এজন বন্ধুৰ এড্ৰেছ দিয়াত ইয়ালৈ আহিলোঁ ভিডিঅ'টো লৈ। ইয়াৰ আগত আৰু এটুকুৰ ঠাই আছে, জজবা ৱাটাৰফল বুলি কয়। যদি সম্ভৱ হয় তো ইয়াৰ পৰা আকৌ 4 কিলোমিটাৰ আঁতৰত বুলি ক'লে ইয়াৰে বাসিন্দাই। যদি সম্ভৱ হয় নেক্সট ভিডিঅ'টোত মই ইয়াৰে জজবা ৱাটাৰফলটো আপোনালোকক দেখুৱাম। আহক, এতিয়া বৰ্তমান মই আপোনালোকক এইখিনিয়ে দেখুৱাই আছোঁ। এই মহাকালৰ আপোনাৰ যিখিনি বিশ্বমিত্ৰ আশ্ৰমখন, এই আশ্ৰমখন দেখুৱালোঁ। খুব ধুনীয়া ঠাই এটুকুৰত আছে আশ্ৰমখন, খুব শান্তিৰ ঠাই। তো আহক, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যিখিনি ঠাইলৈ মই আহিছিলোঁ আজি আপোনালোকক সেইখিনি ঠাই দেখুৱালোঁ। আৰু এটা ঠাই দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু বহুখিনি আঁতৰত। ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক জজবা ৱাটাৰফল দেখুৱাম, ইয়াতে ওচৰতে থকা। তো আহক, এতিয়া মই আপোনালোকৰ পৰা আৰু বিদায় ল'ব বিচাৰিছোঁ। তো বিদায়। পৰা আছে বা এই আশ্ৰমখন মই কাকো লগ নাপালোঁ, যাৰ বাবে আপোনালোকক হয়তো আশ্ৰমখনৰ বিষয়ে গোটেইখিনি কথা জনাব নোৱাৰিলোঁ। তো ভাল লাগিলে হয় যদি আশ্ৰমখনৰ বিষয়ে মই আপোনালোকক গোটেইখিনি কথা জনাব পাৰিলোঁ হয়। আহক, এতিয়া আৰু খুব দীঘলীয়া নকৰি মই আপোনালোক